ইয়াৰ পিছত আমি এই দশমিকৰ যোগ বিয়োগবিলাক অলপমান শিকিম। একেবাৰে সহজ, আমি আগৰ যেনেকৈ যোগ কৰোঁ সেনেকৈ, মাত্ৰ কি দশমিকৰ তলত দশমিকবিলাক বহাব লাগে। যেনে এইটো আমি অনুশীলন 8C কৰিছোঁ, 1 নম্বৰৰ বিটো কৰিছোঁ। দশমিকৰ তলত দশমিক আছে, দশমিকৰ জেগাত কি আছে দশমিক আহিছে, বাকীবিলাক চব যেনেকৈ আমি যোগ কৰোঁ একদম সেনেকৈ যোগ কৰিছোঁ। নম্বৰ 2টো অলপ চাব লগা, এইটো কি দিয়ে 63.459, এইটো কিমান দিছে 1005.01, এইটো দিছে 6.842, এইটো দিছে 231.1 আৰু এইটো দিছে 48। ইয়াত দশমিক নাই মানে 40ৰ পিছত এনেকৈ দশমিক আছে আৰু ইফালে অজস্ৰ শূন্য আছে। তো আমি ইয়াতে কৰিম কি দশমিকৰ তলত দশমিক বহুৱাম। প্ৰথম সংখ্যাটো লিখিছোঁ 63.459, নেক্সট সংখ্যাটো লিখাৰ আগতে মই দশমিকৰ তলত দশমিকটো বহাম। মই দশমিকৰ ইফালে যি আছে লিখিম আৰু ইফালে যি আছে লিখিম। ইফালে কি আছে আমি এইফালৰ পৰা যাম, মানে কি ধুনীয়াকৈ দশমিকৰ পিছত কি আছে শূন্য আৰু 1 আছে বহাইছোঁ, আৰু ইফালে কিমান আছে আমাৰ 1005 আছে। নেক্সটো এনেকৈ মই দশমিকৰ তলত দশমিক বহাইছোঁ, দশমিকৰ এইফালে আছে 842 আছে আৰু এইফালে কিমান আছে 6 আছে। নেক্সটো এনেকৈ দশমিকৰ তলত দশমিক বহাইছোঁ, এইফালে 1 আছে, এইফালে আছে 231 আছে লিখিছোঁ। নেক্সটত আমাৰ দশমিক নাই, অৰ্থাৎ কি 48 আছে, তাৰমানে কি ইয়াৰ লাষ্টত দশমিক আছে আৰু এইফালে কোনো সংখ্যা নাই, মানে কি শূন্য আছে। এতিয়া বাকী যিবিলাক ঘৰ আমাৰ ফিল আপ হোৱা নাছিল সেইবিলাক ঘৰ কি কৰিছোঁ মই শূন্য দি ফিল আপ কৰি গৈছোঁ, আৰু ফিল আপ কৰি কিনে মই যোগ কৰিছোঁ, আৰু যোগ কৰি কিনে মই এইটো মান পাইছোঁ। তো এই অংকবিলাক আমি এনেকৈ কৰিব পাৰোঁ।